নমস্কাৰ মই ইনে সকলোকে স্বাগতম জনাইছোঁ গাঁৱৰ বাৰী সপোন সুন্দৰী অৰুণাচল লগলৈ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে বহু বিৰতিৰ অন্তত মই মোৰ ইউটিউব চেনেল পৰিয়াললৈ উভতি আহিছোঁ আৰু বিশেষ কাৰণবশতঃ মই এটা ঘৰুৱা ব্যস্ততাৰ হেতুকে মই সময় দিব পৰা নাছিলোঁ কিন্তু এতিয়া ভাবিছোঁ নাই যিমানেই যি কাম নাথাকক যিমানেই ব্যস্ত নাথাকক মই আপোনালোকৰ সৈতে মোৰ মনৰ ভাগ বতৰাটো কৰিবই লাগিব মোৰ পৰিয়ালৰ সৈতে গতিকে সেই আশাৰে মই উভতি আহিছোঁ আৰু এতিয়াৰ পৰা যিমানেই যি বনাওঁ সকলো আপোনালোকৰ সৈতে মোৰ মনৰ মন খুলি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু যিসকল নতুনকৈ আহিছে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে প্লিজ চোৱাৰ লগতে ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু কাষতে যে থাকে সেই বেল আইকনটো সেইটো প্ৰেছ কৰি দিব তেতিয়া আপোনালোকে আপোনালোকৰ মোবাইলত নটিফিকেশ্যনবিলাক পাই থাকিব তেন্তে বলক পলম নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো দেখিছে আপোনালোকে থাম্বনেইলটো দেখিছে কি বনাম আজি মই তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ ফটোখন দেখি গম পাইছে একদম কাটি মেলি ৰেডি হৈ আছে কুকুৰা মাংস আৰু আজি মোৰ ৰেচিপিটো হৈছে কুকুৰা মাংস কাৰী জুইত বনালে বেছি টেষ্ট হয় কিন্তু এতিয়া মই গেছত বনাম আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব এয়া চাওক মছলাৰে পৰিপূৰ্ণ এটা টেমা মাংসত ব্যৱহাৰ কৰি মই জালুকৰ গুড়া জিৰা পাউডাৰ কাশ্মীৰ পাউডাৰ মিট মছলা কেইটামান পাঁচফোৰণ আৰু ধনিয়া গুড়া লগতে আছে হালধি আৰু নিমখ সকলো সামগ্ৰী মই নিজৰ জোখমতে ইয়াত ব্যৱহাৰ কৰিম এয়া এখন লোহাৰ কেৰাহী লৈছোঁ আৰু মই ষ্টভটো জ্বলাই লৈছোঁ হাই ফ্লেমত ৰাখিছোঁ আৰু লোহাৰ কেৰাহীখন নচলতে মাংস খুব ভাল লাগে আৰু এতিয়া মই তেল গৰম কৰি ল'লোঁ আৰু এতিয়া মই দিম আলু ফ্ৰাই কৰি আছোঁ আলু মই হাফ ফ্ৰাই কৰিম সম্পূৰ্ণ ফ্ৰাই নকৰোঁ ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ তাৰপাছতে আলুখিনি মই এখন কাঁহীত ৰাখি থৈছোঁ তেলখিনি টুকি আৰু এনেধৰণৰ আপোনালোকে হেতা ব্যৱহাৰ কৰিব পাৰে যিসকলে এনেকুৱা হেতা ব্যৱহাৰ কৰা নাই তেওঁলোকে আপোনালোকে এনেধৰণৰ ছাকনি টাইপৰ হেতা ব্যৱহাৰ কৰিব এতিয়া কেইটামান পাঁচফোৰণ ছটিয়াই ল'লোঁ তাৰপাছতে দিম মই পিঁয়াজ মই মিহিকৈ কুটি লৈছোঁ আৰু ৰঙা পিঁয়াজটো আচলতে মাংসত খুব ধুনীয়া কালাৰ উঠে বগা পিঁয়াজটো ইমান কালাৰ নুঠে আৰু ইয়াৰ পাছতে দিছোঁ মই অকণমান পেষ্ট আদা ৰচুনৰ পেষ্ট দিছোঁ আৰু মই পিঁয়াজ আদা ৰচুনৰ পেষ্টখিনি আচলতে বাদামী ৰং কৰি লওঁ আৰু কেইটামান কেঁচা জলকীয়াত মই দুফাল কৰি দি দিছোঁ আৰু অকণমান সময় মই লৰাই দিছোঁ তাৰপাছতে ধনিয়া পাউডাৰ দিছোঁ 2 চামুচ লগতে দিম মই জিৰা পাউডাৰ মই 2 চামুচেই ব্যৱহাৰ কৰিম দুই চামুচ দিয়াৰ পাছত মই জালুকৰ গুড়া দিছোঁ আধা চামুচ আৰু খুব কমকৈ দিছোঁ আচলতে জালুকৰ গুড়া তাৰপাছতে দিছোঁ মই অকণ মিট মছলা দিছোঁ 1.5 চামুচ দিছোঁ বৰ্তমান কাশ্মীৰ পাউডাৰ দিছোঁ 1.5 চামুচ এয়া দেখিছে পিঁয়াজৰ লগত মছলাখিনি এনেদৰে মই পানী অকণমান দি এনেদৰে হেতাই লৰাই দিছোঁ আৰু এনেধৰণে দিলে আচলতে মাংসখিনি খুব ধুনীয়া এটা কালাৰ উঠে মই মাংসখিনি দি দিছোঁ চাওক মাংসখিনি দি মেলি মই অকণমান এনেদৰে মই লৰাই দিছোঁ অকণমান সময়ৰ কাৰণে মই ঢাকনি ঢাকি ৰাখিছিলোঁ মাংসখিনি এতিয়া মই অকণমান লৰাই দিছোঁ লগত দিছোঁ এতিয়া বিটৰ ৰুকি লোৱা বিট আৰু বিলাহী চাৰিফালকৈ মই দি দিছোঁ কাটি তাৰপাছতে দিম হাফ ফ্ৰাই কৰি ৰখা আলু হাফ ফ্ৰাই কৰা আলুখিনি মই ইয়াত ঢালি দিছোঁ আৰু মাংস আধা সিজা হৈ গৈছে গতিকে আলুখিনিও মই দি দিছোঁ অকণমান লৰাই দিছোঁ তাৰপাছত দিছোঁ গৰম পানী আপোনালোকে ঠাণ্ডা পানী দিব পাৰে কিন্তু উতলা পানী দিলে বেছি ভাল আৰু মই উতলা পানী দিছোঁ আৰু সোনকালে সিজি উঠিব তেতিয়া আৰু যিমান পাৰি মই উতলাম মাংসখিনি তেতিয়া খাবলৈ খুব সোৱাদ হ'ব আৰু আচলতে মই লোকেল কুকুৰা মাংস জোল খাই বিৰাট ভাল পাওঁ আৰু আচলতে জোলেই খাব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল জোলটো খাবলৈ লাগে আৰু যিসকল ৰোগী তেওঁলোকক কুকুৰা মাংস জোল খাব লাগে বুলি কয় তেতিয়া শক্তি হয় বুলি কয় আৰু ইয়াত দেখিছে পানী অকণমান সৰহকৈ দিছোঁ মানুহ সৰহ আচলতে উতলি আছে আমাৰ মাংস কেনেকুৱা লাগিছে বাৰু দেখি খাবলৈ মন গৈছেনে মোৰটোত বিৰাটেই ভোক লাগিছে আৰু খাবলৈ খুব সোৱাদ হ'ব যেন লাগিছে অকণমান লৰাই দিছোঁ তাৰপাছতে দিছোঁ ঘৰৰ বাৰীৰে ধনিয়া পাত আৰু ধনিয়া আচলতে দেউতাই কৰিছিলে আৰু ধনিয়া পাত মই মিহিকৈ কুটি ছটিয়াই দিছোঁ আৰু ইয়াৰ সুগন্ধ বিৰাটেই ধুনীয়া আৰু মই সঁচাকৈ ধনিয়া গোন্ধ বিৰাট ভাল পাওঁ আৰু মাংসত দিলেতো ক'বই নালাগে এয়া উতলি আছে কম ফ্লেমত ৰাখিছিলোঁ এয়া হৈ উঠিলে আমাৰ
কুকুৰা মাংস কাৰী কেনেকুৱা লাগিছে খাবলৈ আপোনালোকৰ মন গৈছেনে যদিহে খাবলৈ মন গৈছে কেতিয়াবা আহিব আমাৰ ঘৰলৈ আৰু আপোনালোকে কেনেদৰে বনাই মোক তলৰ কমেণ্ট বক্সত জনাব আৰু আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ